আমাৰ মা দেউতা আৰু ময়ে ঘৰত মায়েও এটা সৰু চাকৰি কৰে দেউতাই এটা বেংকত মানে এনেকুৱা পিয়ন চাকৰি কৰে তো বিভিন্ন ঠাই ঘূৰি থাকিব লাগে তো মোক থৈছিল মামাহঁতৰ তাতে গাঁৱত সাঁতুৰিব যাওঁ তাৰপিছত একদম খোলা আৰু মই স্কুলত যাওঁ স্কুলত কোনো চেণ্ডেল পিন্ধি নাযাওঁ সকলোৱে সেনেকৈ যায় মই সেনেকৈ যাওঁ গৰুটো লৈ যাওঁ ৰাস্তাই স্কুলৰ পৰা ঘৰ আহি পাওঁতে 5 মিনিটৰ ঠাই মোক 2 ঘণ্টা লাগে ঘূৰি হা তাৰ পৰা মোক তাতে মই ক্লাছ 7ত কৰি মাৰি দিলোঁ ফেইল তেনেকৈ আৰু কোনে পাছ কৰে এনেকৈ দৌৰি তাৰপাছত আহি গ'ল জিঅ' চবে ভিডিঅ' কৰিব আৰম্ভ কৰি দিলে ময়ো বোলো তো মই আৰু তামাম কিছুমান ব্লগ চাইছিলোঁ আগতে যেনেকৈ কেচি নেষ্টাত ইয়েছ থিয়ৰী বুলি এটা আছে তো মই বোলো মই এটা কিবা কৰিব পাৰোঁ নেকি এনেকুৱাকৈ মই এনেকুৱাকৈ দুই এটা ভিডিঅ' বনাই আৰম্ভ কৰিলোঁ প্ৰথমতে হিট হোৱা নাছিল তাৰপিছত গৰ্ডৰ স্কুলত অলপ হিট হ'ল আৰু এনেকৈ চাইকেল দি বনালোঁ তেতিয়াৰ পৰা এতিয়ালৈকে বনাই আছোঁ অলপ আপডেট কৰি সেই